ক'ত গৈছিলে অমিছা? নাই এনে অলপ বান্দৰ ধোৱা ওলাই গৈছিলোঁ। সঁচা দেই, এই কৰোণা লকডাউন মানুহক যে কি যে কৰি পেলাইছে আজি। ক'ৰবাত ওলাই যাব নোৱাৰি, এইবিলাক লগাই যাব লাগে। আৰু এই লকডাউনৰ সকলোৰে কাম বন নাই, যিনা হাৰাম হৈ গৈছে আৰু। চাহ ভাই তেনেকৈ একো নহয়। তোৰ মনত আছেনে কেইদিনমান আগত যে লকডাউন দিছিল আৰু কেইদিনৰ পাছত যে লকডাউন খুলি দিছিল? একেবাৰে খুলি দিয়া নাই একচুৱেলি, ৰাতিপুৱা 6টা বজাৰ পৰা গধূলা 6টা বজালৈকে লকডাউন খোলা আৰু বাকী সময়বোৰ লকডাউন। মানে কি মানে কৰোণাই কি মানুহক কৈ কিনি আহে নেকি মই ইমানটো সময়ত কৰোণা হ'ম বাকী সময়বোৰ নহ'ব বুলি? চিন্তা কৰিবলগীয়া কথা এইবিলাক আৰু নক'বা। এইবিলাক চব ৰাজনীতি হয় ভাই, এইবিলাক চব ৰাজনীতি হয়। চা ভাই, এইবিলাক চব ৰাজনীতি বুলি কেনেকৈ নক'ম বাৰু। চৰকাৰক যোনে কামোৰ দিয়ে নহয় জানো, সেইবিলাকক যদি কৰোণা টেষ্ট কৰা হয় পাক্কা সিহঁতৰতো পজিটিভ কেছটো ওলাবই আৰু। সঁচাকৈ নিউজত যি দেখি আছো না, সেইবিলাক যদি ভাবোঁ মনত একদম ভয় লাগি যায় আৰু সেই উকিল গৈ ছাৰ দুবাৰকৈ ৰিপৰ্ট অহাটো যদি মনত আহে, সেইবিলাক কৰোণা চৰোণা চব আৰু ৰাজনীতি বুলিহে মনত আহে আৰু। বাদ দিয়া আৰু সেইবিলাক, আমিনো কি কৰিব পাৰোঁ? আমিনো কোন নহয় জানো? একচুৱেলি মোৰ হিচাপত বাদ দিয়া বুলি ক'লে নহ'ব, আমি একগোট হৈ কিনি মাত মাতিব লাগিব। নতুবা আৰু এই লকডাউনত আমাৰ নিচিনা মানুহ মৰিব আৰু। কাম বন নাই, একো নাই, আমাৰ নিচিনা মানুহ জিনা হাৰাম হৈ যাব আৰু সঁচাকৈ আৰু। ৰাইজে চাগে মই কি ক'ব বিচাৰিছোঁ আপোনালোকে হয়তো চাগে বুজি পাইছে। যদি বুজি পোৱা নাই অলপমান বুজিবৰ কাৰণে চেষ্টা কৰক প্লিজ। জয়কুণ্ডী, যি দেখি আছোঁ যি হৈ আছে তাৰ ওপৰত মোৰ মনৰ ভাৱনা আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আপোনাৰ বাৰীটিক সহায়ৰ প্ৰয়োজন, মোক সহায়ৰ প্ৰয়োজন। আপোনালোকৰ এটা লাইক, এটা কমেণ্ট, এটা শ্বেয়াৰে মোক প্ৰেৰণা দিয়ে এনেকৈ নতুন ভিডিঅ' বনাবৰ কাৰণে। যদি আপুনি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, তাৰপিছত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে আমাৰ মিছা ষ্টুডিঅ' চেনেলত নতুন ভিডিঅ' আপলোড কৰাৰ লগে লগে পোনপ্ৰথমে আপুনি পায়। ভিডিঅ' শেষত নেক্সট ভিডিঅ' লগ পোৱাৰ জয়কুণ্ডী, জয় আই অসম।